পুনৰ দেশজুৰি লকডাউন ঘোষণা ফ্ৰান্সত কৰোনা মহামাৰীৰ পুনৰ দ্ৰুত সংক্ৰমণৰ পাছতে এই সিদ্ধান্ত ফ্ৰান্স চৰকাৰৰ কিন্তু লকডাউনৰ সময়তে দীঘলীয়া ট্ৰেফিক জামৰ সমস্যাই দেখা দিছে ফ্ৰান্সৰ চহৰ পেৰিছত লকডাউনৰ পূৰ্বে যাতে সকলো নিজৰ গৃহত থাকিব পাৰে তাৰ বাবে যান-বাহনৰ যাত্ৰা মুকলি কৰি দিছিল ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰনে পেৰিছ চহৰৰ লগতে লিয়ন বৰ্ডেউক্স আদি চহৰত দেখা গৈছে একে পৰিস্থিতি ফ্ৰান্সৰ অতি গুৰুত্বপূৰ্ণ হলিডে অল সেইণ্ট ডেৰ বাবেও বহু লোক ঘৰৰ বাহিৰত আছিল তেওঁলোকক অতি শীঘ্ৰেই ঘৰলৈ ঘূৰি আহিবলৈ নিৰ্দেশ প্ৰদান কৰিছে কৰোনা মহামাৰীৰ দ্বিতীয়টো ঢৌৱে চুই যোৱা দেশসমূহৰ ভিতৰত এখন হ'ল ফ্ৰান্স ইতিমধ্যে দেশজুৰি দ্বিতীয়টো লকডাউনৰ বাবে সাজু হৈছে ইফালে লকডাউনৰ সময়তে ফ্ৰান্সত চলি থকা প্ৰতিবাদতো ৰাজপথলৈ ওলাই আহিছে বহু লোক কৰোনা মহামাৰীৰ দ্বিতীয়টো ঢৌৱে অধিক ক্ষতিৰ আশংকা কৰিছে ফ্ৰান্স চৰকাৰে তাৰ বাবে গ্ৰহণ কৰা হৈছে এই কঠোৰ ব্যৱস্থা নিউজ ডেস্ক ৰিপোৰ্ট হৰাইজন